তাৰ ধৈৰ্য নাই মাননীটো বিভিন্ন কাৰণত পৰিচালকৰ ঘৰৰ লেঠা আছে ফোন ধৰিব পৰা নাই এই মাননীটো নোপোৱাৰ লগে লগে সি উদ্দেশ্যপ্ৰণীতভাৱে ৰাজনীতিৰ সম্পৰ্কত নিগেটিভ প্ৰচাৰ আৰম্ভ কৰিলে এইটোৱেটো কথা হয়নে নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু আজি ভিডিঅ'টো মই এজন ইউটিউবাৰ ফেকু বাবা ইউটিউবাৰ তাৰ ওপৰত মই বনাবলৈ আহিছোঁ আৰু সি জুবিন দাৰ ৰাজনীতি চিনেমাখন লৈ পেলাই সি বহুত বিতৰ্ক কৰি আছে আৰু কৰিছে সি এটা ভিডিঅ' আপলোড কৰিছিল চেনেলত আৰু ইতিমধ্যে মই ভিডিঅ'টো মই পাইছিলোঁ কিন্তু এতিয়া মই আকৌ সাৰ্চ কৰি পেলাই চাইছোঁ কিন্তু ভিডিঅ'টো নাই সি ডিলিট কৰিছে ভিডিঅ'টো আৰু সি কাৰ লগত লাগিব গৈছে আপোনালোকে অলপ চিন্তা কৰি চাওক জুবিন দাৰ লগত লাগিব গৈছে ঐ শুন জুবিন দাই যদি তোৰ লগত লাগিব বিচাৰে নহয় তই চুৱাহা হৈ যাবি চুৱাহা তোৰ ইউটিউব আৰু ফেচবুকত তাৰ পৰা তই নাইকিয়া হৈ যাবি চুটকিত নাইকিয়া হৈ যাবি তই সি জুবিন দাক কয় জুবিন দাই এক্টিং কৰিব নাজানে জুবিন দাই এক্টিং কৰিব পৰা নাই চিনেমাখনত তই এখন চিনেমা বনাই পেলাই দেখা তই এক্টিং কৰি পেলাই দেখা তাৰপিছত আমি চাম তোক তই কিমানখিনি এক্টিং কৰ ফালতু ফটুৱা তাৰ আৰু এটা বস্তু আপোনালোকে মন কৰিছেনে সি পলিউশ্যন অফিচ লৈ পেলাই এবাৰ এটা তাৰ কিবা এটা বিতৰ্ক হৈছিলে আপোনালোকে সবেই ভিডিঅ'টো চাইছে পিছত সেই মালিকজনে কি কৈছিলে যে সি আমাৰ পৰা পইচা দাবী কৰিছিলে আহি পেলাই আমি তেতিয়া ভাবিছিলোঁ কথাটো তেখেতসকলে হ'বলা মিছা কথা কৈছে নেকি সি ভিডিঅ'টো বনোৱাৰ কাৰণে তাক ফচাব কৰিছে কিন্তু নহয় সেই পলিউশ্যন অফিচৰ সেই মালিকজন সত্য আছিলে সঁচা কথা কৈছিল তাৰ কথা সি তেনেকুৱা ধৰণৰ মানুহ আজি প্ৰমাণ হৈ গ'ল আৰু সেই প্ৰমাণ কেনেকৈ হ'ল মই আপোনালোকক এই ভিডিঅ' ক্লিপটো চাওক আপোনালোকে গম পাব সি কিমান ফটো আৰু ফালতু মানুহ চাওক ভিডিঅ'টো আপলোড কৰিলে ইভেন মোৰ মানে দাদা ঢুকালে গতিকে মোৰ শ্ৰাদ্ধ আছিলে 26 তাৰিখে 25 তাৰিখে ভিডিঅ'টো আপলোড 27 তাৰিখে শ্ৰাদ্ধ আছিলে 25 তাৰিখে ভিডিঅ'টো আপলোড কৰিলে মই গম নাপালোঁ কিয়নো 4-5 ঘণ্টাত ভিডিঅ'টো আপলোড কৰাৰ পিছত মই গম নাপালোঁ কিয়নো প্ৰডিউচাৰে তেওঁক পে'মেণ্ট নকৰিলে গতিকে চিনেমাখন বেয়া চিনেমাখনত কথাটো এইটো চিনেমাখনত জুবিন গাৰ্গে বেয়া অভিনয় কৰিছে আৰু এই চিনেমাখন নিকৃষ্ট চিনেমা বেয়া চিনেমা সেইজন সমালোচক নহয় তেওঁ উদ্দেশ্যপ্ৰণীত সেইকাৰণে কৈ আছোঁ মই বাক্য আৰু সেইটো কথা মোক ফোনত নিজে কৈছেও কি ক'ম আৰু তেনে শিক্ষকো নেকি শিক্ষকতা কৰে বুলি শুনিছোঁ তেনেকুৱা শিক্ষকে কি শিক্ষাদান কৰি আছে গম নাপাওঁ আপোনালোকে ভিডিঅ'খিনি দেখা পালে আৰু সি সেই প্ৰডিউচাৰজনক পইচা বিচাৰিছিলে সি ভিডিঅ'টো বনাই আপলোড কৰিছিল 25 তাৰিখে আপলোড কৰাৰ পিছত সেই প্ৰডিউচাৰজনৰ কি হ'ল ঘৰত কিবা প্ৰব্লেম আছিলে থকাৰ কাৰণে তাৰ ভিডিঅ'টো চাব পৰা নাই তেখেতক কণ্টেক্ট কৰিব পৰা নাই তাক সি সেইকাৰণে পইচাটো নোপোৱাৰ কাৰণে সি তেনেকে বেয়া মন্তব্য দিছে চিনেমাখনৰ ওপৰত সি কিমান বদমাছ মানুহ হ'ব পাৰে আপোনালোকে ইয়াতে চিন্তা কৰক সি ইমান ধুনীয়া ধুনীয়া কথা কৈ পেলাই মানুহৰ মন জিকিব বিচাৰে যে সি ধোৱা তুলসী পাত তাৰ সি কোনো ভুল কৰা নাই সি জুবিন দাৰ লগত লাগিব গৈছে তই কোন হও তোৰ অকাত কি আছে তোৰ অকাত কিমান তোৰ অকাত কি তই কাৰ লগত লাগিব গৈছ জুবিন দাৰ লগত তোৰ অকাত আছে জুবিন দাৰ লগত লাগিবৰ কাৰণে তই মাষ্টৰ আৰু ঘোষ বিচাৰি থাক তই মাষ্টৰ তই ঘোষ বিচাৰ হা মানুহে চিনেমা এখন বা কিবা দোকান এখন নতুন খুলিলে তাত গৈ পেলাই ভিডিঅ' বনাই দিবি গৈ পেলাই তাৰপিছত তই পইচা দাবী কৰিবি তই মাষ্টৰ তই সেই সৰু বাচ্চা ল'ৰা ছোৱালীখিনিক তই ষ্টুডেণ্টখিনিক তই কি শিক্ষা দি আছ হা ইয়াক সোনকালে চাকৰি পাই বহিষ্কাৰ কৰিব লাগে ইয়াক তাক কাণত ধৰি তাক চাকৰিৰ পৰা উলিয়াই দিব লাগে সি বোলে মাষ্টৰ বোলে সি যিমান সোনকালে হয় ৰাজহুৱাভাৱে তই জুবিন দাক ক্ষমা খোজ
তোক আঙুলিয়াই পেলাই কথা কৈ আছো মই তই যিমান সোনকালে হয় তই জুবিন দাক ক্ষমা খোজ তই ভুল কৰিছ তোৰ ভিডিঅ' আগত ময়ো চাইছিলো তোক এতিয়া তোক ঘিং লাগে মোৰ তোৰ ভিডিঅ' মানে তোৰ কথা তোৰ মাতটো শুনিলে মোৰ খং উঠে এতিয়া তোৰ ভিডিঅ' চোৱাটো দূৰৰ কথা তোক আজিয়ে মই আনফ্ল' মাৰিম আৰু আনসাবস্ক্ৰাইব মাৰিম তোক মই আজিয়ে ফটোৱা দাগ আৰু মই কাৰ কথা কৈ আছো আপোনালোকে গম পাইছেনে মই দেখাই আছো আপোনালোকক চাক এজন হয় এজন ফটোৱাজন আসামজিত মৰিগাঁও আসামজিত এইটো হয় চাক 23 ডিচেম্বৰত মোক কৈছিল কি যে চিনেমা নচলাওঁতে এনেকুৱা ধৰণৰ ৰিভিউ কি দিব লাগে এতিয়া যতীন বৰা চিনেমা নহয় জুবিন গাৰ্গৰ চিনেমা মইতো যতীন বৰাৰ লগত ভিডিঅ' পালেওতো প্ৰব্লেম হৈ যায় ফটো পালে প্ৰব্লেম তাৰ খং চাক জুবিন গাৰ্গক কিমান তাৰ খং দেখিছে আপোনালোকে আছে জুবিন গাৰ্গ প্ৰেমীয়া 23 মাল পোৱা নাই যে পইচা নাপালে যে তাৰ খং দেখিছে চাওঁ আপোনালোকে কিমান জুবিনক ভাল পোৱা কেনেকে কৈছে জুবিনৰ কথাখিনি? চিনেমাখন হিলাই দিয়ে এইবাৰ দেখা পাম আৰু মই ৰেডি হৈ থাকিম তই জুবিন দাৰ লগত লাগিব বিচাৰিছ ইউটিউবত তোৰ কেইহাজাৰ ফলোৱাৰ্ছ আছে কিমান হাজাৰ ফলোৱাৰ্ছ ইউটিউবাৰ ফেচবুকত আছে তোৰ হা জুবিন দাৰ ফ্ৰেণ্ড ফলোয়িংছ দেখিলে তই নাজানো নেকি তই পাগল হৈ যাবি তাৰ মাজত এজন মই জুবিন দাৰ মই হয় ফ্ৰেণ্ডছ ফলোৱাৰ মানে যেতিয়া মই ভিডিঅ'টো মই এই নিউজটো মই যেতিয়া পাইছো মই দেখা পালো মই মানে খঙত মই মানে মোৰ বহুত খং উঠি আছে মানে তাৰমানে সি কি কৰিব বিচাৰিছে মানে বা জুবিন সি আগত মানে বেলেগৰ লগত কৰি সি এতিয়া জুবিন দাৰ লগত সি কৰিব ললে সি জুবিন দাৰ বেক সাইডে লাগি গল তাৰ ইমান সাহস এনেকুৱা এটা সময় আহি পৰিছিল আসামিজ ফিল্ম ইণ্ডাষ্ট্ৰি একদম নাইকিয়া হৈ গৈছিলে সেই তাৰ পৰা জুবিন দাই আসামিজ ফিল্ম ইণ্ডাষ্ট্ৰিটো জুবিন দাই উঠাবৰ কাৰণে কিমানখিনি কষ্ট কৰি আছে আমাক এখন মিছন চাইনা নিচিনা ইমান ধুনীয়া এখন চিনেমা দিছিল তাৰ পাছত আৰু কেইবাখন চিনেমা দিলে জুবিন দাই কিমান চেষ্টা কৰিছে যে আমাৰ এই চিনেমা ইণ্ডাষ্ট্ৰিটো আসামিজ চিনেমা ইণ্ডাষ্ট্ৰিটো কেনেকৈ আমি আগুৱাই লৈ যাব পাৰো সেইখিনি ধান্দাত আছে সেইখিনি চেষ্টা কৰি আছে আমাৰ এজন শিল্পীসকল কিমান কষ্ট কৰে যে যেনেকৈ নহওক আমাৰ ইণ্ডাষ্ট্ৰিটো আমি আগুৱাই লৈ যাব লাগিব বৰষা ৰাণী বা বিহয়া কিমান ধুনীয়া এক্টিং কৰে তেখেতৰ কথাই ভাল লাগে মনত একদম লাগি যায় তেখেতৰ কথাবোৰ মানে শুনিলে আমাৰ ইমান ভাল লাগে কিন্তু তাৰ নিচিনা এটা ফটোৱাই আহি পেলাই যা তা কথা কৈ দিব সেইটো আমি সহ্য নকৰো আৰু ৰাইজ মই আপোনালোকক কৈছো আপোনালোক সবে ওলাই আহক আমি চিনেমাখন চাব লাগে ওলাই আহি সবে চাওক চিনেমাখন বহুত ভাল হৈছে চিনেমাখন সবে বহুত ধুনীয়া এক্টিং কৰিছে মই চালো আপোনালোকো আহক চিনেমাখন চাওক তই কি জানিবি এখন চিনেমা বনাবৰ কাৰণে কিমান কষ্ট হয় কিমান হাৰ্ড ওয়াৰ্ক কৰিব লাগে তই একোৱে নাজান তই ওপৰতে আহি পেলাই কৈ দিলে নহব নহয় যে জুবিন দা এক্টিং কৰিব পৰা নাই তই কিবা জান নেকি কি জান তই জুবিন দাই আমাৰ আসামিজ ইণ্ডাষ্ট্ৰিটো ফিল্ম ইণ্ডাষ্ট্ৰিটো আগুৱাই নিবৰ কাৰণে কিমানখিনি চেষ্টা কৰি আছে জুবিন দাই নিজৰ ফাইদাৰ কথা চিন্তা নকৰে এখন চিনেমাত জুবিন দাই কিমান টকা খৰচ কৰে আৰু কিছুমান চিনেমাত টকাটো কেতিয়াবা উঠিও নাহে তথাপি জুবিন দাই চিনেমা তেনেকৈ অসমীয়া চিনেমা বনাই থাকে তাৰমানে কিহৰ কাৰণে বনাই থাকে যে চিনেমা ইণ্ডাষ্ট্ৰিটো আমাৰ আগুৱাই যাব লাগে আৰু জুবিন দাই যদি কিবা ফাইদাৰ কাৰণে চিন্তা কৰিলে হয় আজি জুবিন দা অসমত নাথাকিলে হয় আজি বাহিৰত বহি থাকিলে হয় জুবিন দা গৈ পেলাই মুম্বাইত গুচি গ'লে হয়
জুবিন দাই যদি ভাবিলে হয় মই অসমৰ কাৰণে গান নাগাওঁ, মই মুম্বাইত যাম গৈ, জুবিন দাই বহুত চান্স পাইছিল তেনেকুৱা। আজি মুম্বাইতে বহি থাকিলে হয়, তাতে লাক্সাৰী জীৱন বনাব পাৰিলে হয়, কিন্তু জুবিন দাই তেনেকুৱা কৰা নাই। আজি জুবিন দা অসমৰ কাৰণে কিবা কৰিব বিচাৰে, সেইখিনি আমাৰ বহুত বিশ্বাস, আৰু আমি দেখি আছো জুবিন দাই কি কৰি আছে। আৰু তোক কৈছো আছামজিত দ্বিতীয়বাৰ আৰু জুবিন দাৰ কথা তেনেকে আৰু নকবি। আৰু এই ফটোটোৰ কথা আপোনালোকে মাইণ্ডে নকৰিব, তাক গন্তিতে ধৰিব নালাগে, এইটো গন্তিত ধৰা মানুহে নহয়। সি অসমত আৰু ভাল ভাল ইউটিউবাৰ আছে, ইয়াৰ নিচিনা ফটোৱা ইউটিউবাৰ এটাই আছে অসমত, ইয়ে আছে। আপোনালোকে আহক চিনেমাখন চাওক, আৰু আমি নাচালে চাব কোনে? আমি যদি চিনেমাখন অসমীয়া চিনেমা যদি আমি নাচাওঁ, চাব কোনে? বেলেগৰ পৰা আহি পেলাইতো অসমীয়া চিনেমা নাচায়, আমিয়ে চাব লাগিব। এইখিনি আপোনালোক ওলাই আহক আৰু চিনেমাখন সোনকালে চাওক। অলৰেডি মই চালো, পাৰিলে আৰু আকৌ এবাৰ চাম গৈ পেলাই মই। আৰু ইয়াতে ভিডিঅ'টো মই সামৰিম, আৰু যদি ইয়াত মোৰ কিবা ভুল হৈছে আপোনালোকে মোক ক্ষমা কৰিব। নমস্কাৰ, জয় আই অসম।